हेलो गाइस, आज मैं आपनलोকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ মই আজি কি বনালোঁ। এইকেইটা দেখাত মধুৰিআমৰ দৰে দেখি, কিন্তু এইকেইটা মধুৰিআম নহয়, ৰসনা হয়। এইবিধেৰে বহুত ধুনীয়া এটা জুচ বনাব পাৰি। আহকচোন চাওঁ মই কেনেকৈ বনালোঁ জুচবিধ। প্ৰথমতে ৰসনাকেইটা মই দুফাল কৰি ফালি লৈছোঁ। ৰসনাকেইটাৰ ভিতৰত গুটি বেছিকৈ থাকে, ৰসটো অলপ কমকৈ থাকে। এতিয়া এটা বাচন লৈ লৈছোঁ। ইয়াত এতিয়া গুটিকেইটা এটা এটাকৈ এৰুৱাই লৈ ল'ম। মই এবিধ ৰসনা বাৰ ঘৰৰ পৰা আনিছিলোঁ, আনি বনাই খাই চালোঁ, খুবেই ধুনীয়া লাগিছে। আপোনালোকে যদি ক'ৰবাত পায় তেতিয়াহ'লে আনি বনাই খাই চাব। গুটিকেইটা এৰুৱা হোৱাৰ পিছত মই এইখিনি অলপ মঠি লৈছোঁ, যাতে ৰসটো ওলাই আহে। এইখিনিত মই এতিয়া এগিলাচ পানী দিছোঁ। মই অলপ ডাঠকৈ বনাম, আপোনালোকে যদি পাতলকৈ খাই ভাল পায় তেতিয়াহ'লে আৰু এগিলাচ পানী দিব। এতিয়া মই এইখিনি অলপ আকৌ মঠি ল'ম। এতিয়া ইয়াত মই 2 চামুচ চেনি দিছোঁ। আপোনালোকে যদি বেছি মিঠা খায় আৰু চেনি দিব পাৰে। এইখিনি মই এতিয়া মিক্স কৰি ল'ম। আপোনালোকে চেনিটো দিলে টেঙা মিঠা সোৱাদ এটা আহে। যদি আপোনালোকে টেঙাকৈ খাব খোজে তেতিয়াহ'লে চেনিটো নিদিলেও হ'ব। এতিয়া মই এটা গিলাচত চেকনি এখন লৈ এইখিনি চেকি ল'ম। তাৰপিছত আমাৰ জুচটো ৰেডি হৈ যাব। এই জুচটো খাবলৈ ৰিয়েল জুচ বা মাজাৰ দৰে লাগে, খাই খুবেই ভাল লাগে। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।